रास्ता पूरा बेया मेघालय एरिया ना। পিকনিক খাব আহিলে চিনা আজি টাউনত নামি আছো। টাউন মেঘালয় এৰিয়া।
সেইকাৰণে খানাটোৱে খাই দিওঁ আৰু মজা প্লেচ এই মজা প্লেচ বোলো ইফালেও পাহাৰ আছে ইফালেও পাহাৰ ওচৰতে নদীখন নদীখন মজা এইগিলা বস্তু লৈছোঁ আৰু কি এইগিলা ঠাইটো ভাল লাগে কিন্তু মজা উমৰাং চাম বুলি কয় মজা হেল্ল' ফ্ৰেণ্ডছ ভালে আছে আশা কৰোঁ সকলো ভালে আছে আজি আমি আহিছিলোঁ কিবা এনে কামত আহিছিলোঁ আৰু কামত আহোঁতে সেনেকৈ কামটো নহ'ল সেনেকৈ আজি বোলো এতিয়া খানা খাই যাওঁ অলপ গাটো ধুই যাওঁ এইখিনি মেঘালয়ৰ উমৰাং বুলি কয় এইখিনি মেঘালয়ৰ ৱাটাৰফল আগলৈকে জাগা আছে আৰু এই তাকেলেগি আছে তাকেলেগি নাযাওঁ বাৰু এতিয়া যাব নাই যাব লাগে এতিয়া খালোঁ দালোঁ ভাত খালোঁ এইখিনি এনেকৈ দুখাং আপোনালোক চাওক উমৰাং ৱাটাৰফলছ ইফালে বহুত নামলৈকে আছে এই তাকেলেগি আছে এই নামলৈকে আছে জাগাটো কিন্তু বহুত ভাল মজা প্লেচ ইফালে বাহন এনেকৈ কৰি আছে আৰু ওচৰত পাহাৰ আছে কিন্তু ওচৰত পাহাৰ জাগাটো কিন্তু ভাল লাগে বহুত ভাল লাগে এই দেখা পাইছে না এই ৰাস্তাখন এনেকুৱা কৰি আছে এনেকুৱা কৰি ৰাস্তাখন এই আছে আমাৰ গাড়ীখন তাত আছে এইখন গাড়ীখন এই গাছতো গাড়ীখন আছে আমাৰ তাত এই গাহৰিৰ চুস্তা বনাই আছোঁ পুৰা স্পেচিয়েল চাই থাক ভালকৈ খুৱাও বিয়া কথা কিয় কবা এটা দুটামান ইউটিউবত ডাঙৰ লগটোৰ চিঙৰি ছাবস্ক্ৰাইবটো বাঢ়িবলৈ উচকাত পকত থিটো ভাল বেয়া নাৰলা হৈ যাম কি ওচৰ ভাল এনেই বাঢ়ি গৈছে মা